নমস্কাৰ ৰূপজ্যোতি ষ্টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম SSC ডকুমেণ্টৰ বিষয়ে 2023 যিসকলে এপ্লাই কৰিব তেওঁলোকে কি ডকুমেণ্ট ৰেডি ৰাখিব লাগিব আৰু ইয়াৰ পিছতে আমি কথা পাতিম কিতাপৰ বিষয়ে। যথেষ্ট ল'ৰা বা ছোৱালীয়ে আমাক কমেণ্ট কৰি সুধি আছিলে কোনখন কিতাপ ল'ম, কেনেকৈ পঢ়িম, কোনটো অনলাইন ক্লাছ কৰিম, সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত কথা পাতিম। আজি আমি কথা পাতিলোঁ ডকুমেণ্টৰ বিষয়ে। ডকুমেণ্টৰ কথাটো খুব ইম্পৰ্টেণ্টে হয়। ডকুমেণ্টবিলাক যিহেতু আমি আগতীয়াকৈ ৰেডি কৰি ৰাখিব লাগিব, যদি একেদিনাই ৰেডি কৰিব যাওঁ যথেষ্ট অসুবিধা হয়। প্ৰথম কথা 2023 যিটো ভৰ্তি আহি আছে সেইটো ডিচেম্বৰত যদি আমাৰ আহি যায়, ধৰিছোঁ আমি নতুন বছৰত আমাৰ এপ্লাইটো আৰম্ভণি হৈ যাব। জানুৱাৰী মানত যদি আমাৰ এপ্লাইটো হৈ যায় তাৰ আগতে আমি আমাৰ ডকুমেণ্টবিলাক ৰেডি কৰিব লাগিব। ডকুমেণ্টৰ কথা ক'বলৈ যাতে আধাৰ কাৰ্ড আজিকালি সকলোৰে হৈ গ'ল, আধাৰ কাৰ্ডখন সকলোৰে আছেই, এইখন চিন্তা কৰিবলগীয়া নাই। আধাৰ কাৰ্ডখনৰ লগত চিন্তা কৰিবলগীয়া কথা এটাই, আধাৰ কাৰ্ডত যিটো আপোনাৰ এড্ৰেছ আছে, এড্ৰেছ আপোনাৰ যিটো দিয়া আছে সেই এড্ৰেছটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ হয়নে নহয়, পাৰ্মানেণ্ট এড্ৰেছ হয় নে আপোনালোকে এনেই থাকে, প্ৰভিজনেলি থাকে বা আপোনাৰ কাৰেণ্ট এড্ৰেছ বেলেগ, সেই এড্ৰেছটো আপোনালোকে থিৰাং কৰি ল'ব যাতে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ হয় সেইটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ হয়। সেইটো সদায় ধ্যান ৰাখিব যাতে যেতিয়া পিছতে আধাৰ কাৰ্ডখন আপোনালোকে বিভিন্ন জেগাত ইউজ কৰিব তেতিয়া যাতে আধাৰ কাৰ্ডখনে আপোনাৰ এড্ৰেছ প্ৰুফ হিচাপত কাম কৰিব পাৰে। সেইটো হৈছে প্ৰথম কথা। আধাৰ কাৰ্ডখন যিহেতু প্ৰথমতেই লাগিব, এপ্লাই কৰা প্ৰথমতেই আধাৰ কাৰ্ডখনে আপোনাৰ লাগিব। তাৰপিছত আছে আপোনাক এটা এক্টিভ মোবাইল নাম্বাৰ লাগিব। এই মোবাইল নাম্বাৰটো কি হয়, যেতিয়া আপোনালোকে SSC ৰেজিষ্ট্ৰেশ্যন কৰা যায় যথেষ্ট ল'ৰাই নিজৰ ভুল কৰে যে নাম্বাৰটো ইউজ কৰিলে আমি ক্লাছ 9 বা 10 থাকোঁতে কিছুমানে ৰেজিষ্ট্ৰেশ্যন কৰি লয় যদি সেই নাম্বাৰটো নাইকিয়া হৈ যায় পিছত OTP আহোঁতে পিছত আকৌ যদি তেওঁলোকে পাহৰি যায় পাছপৰ্টটো ৰিএণ্টাৰ কৰিবৰ কাৰণে পিছত সেই মোবাইল নাম্বাৰটো নাথাকে, যাৰ ফলত অসুবিধাৰ সন্মুখীন হয়। আৰু সেইটো কাৰণে এক্টিভ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো যেতিয়া আপোনালোকে ইউজ কৰিব তাৰপিছত আপোনালোকে ভৰ্তিটো শেষ নোহোৱালৈকে সেই নাম্বাৰটো ৰাখিব যাতে যিকোনো ধৰণৰ মেছেজ আহক বা ফোন আহক কিবা হওক সেই নাম্বাৰটো যাতে আপোনাৰ থাকে। সেইটো কাৰণে আপোনাৰ নাম্বাৰটো কেতিয়াও চেঞ্জ নকৰিব ভৰ্তি শেষ নোহোৱালৈকে, মোবাইল নাম্বাৰটো সদায় ধ্যান ৰাখিব। আৰু যিটো নেটৱৰ্ক পায় আপোনালোকৰ তাত সেইটো ৰাখিব যাতে মেছেজ আহিলে গম পায়। তাৰপিছত এটা আপোনালোকে ইমেইল ID ৰাখিব যাতে কেতিয়াবা নাম্বাৰটো কিবা খেলি মেলি হ'লেও আপোনাৰ মেইলৰ যোগেদি আপোনালোকে পায়, মেইল এটা আপোনালোকে নিজৰ নাম্বাৰত খুলি ৰাখি দিব। তাৰপিছত ভেলিড ফটো ID মানে আপোনালোকে গম পাইছে য'ত আপোনাৰ ফটোখন থাকে সেইটো হৈছে ভেলিড ফটো ID, মানে ফটো ID। আইডেণ্টিটি কাৰ্ড যেনেকৈ আপোনাৰ আই কাৰ্ডো হ'ব পাৰে, কলেজৰ আই কাৰ্ডো হ'ব পাৰে, নাইবা আপোনাৰ যদি পান কাৰ্ড আছে, আজিকালি পান কাৰ্ডতো ফটো আহি যায়, পান কাৰ্ডো আপোনালোকে ৰাখিব পাৰে। তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ড আছে, তাৰপিছত আধাৰ কাৰ্ডখন আমাৰ আছেই, আধাৰখন যিহেতু সকলোৱে থাকে আধাৰ কাৰ্ডখনে অসুবিধা নহয়, আধাৰ কাৰ্ডখন আপোনালোকে লগত ৰাখি ল'ব। আধাৰ কাৰ্ডখন মেইন, আৰু সেইটো কাৰণে আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ সেই এড্ৰেছটো কেতিয়াও খেলি মেলি নকৰিব। আৰু বাকী যিবিলাক আমাৰ পিছৰ ডকুমেণ্টবিলাক আছে সেইবিলাক মই কৈ গৈ আছোঁ। একাডেমিক কেৰিয়াৰৰ যিবিলাক ডকুমেণ্ট, একাডেমিক কেৰিয়াৰৰ ডকুমেণ্ট বুলি ক'বলৈ যাওঁতে প্ৰথমতে আছে আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন। ইয়াত কিছুমানৰ খেলি মেলি কি হয়, মাৰ্কশ্বিট বা চাৰ্টিফিকেটত দেউতাকৰ নাম মাকৰ নাম খেলি মেলি হৈ থাকে। কাৰোবাৰ নাম যদি অনামিকা আছে আকৌ আধাৰ কাৰ্ডখনত বেলেগ এটা হৈ আছে, অনামিকা হৈ আছে, ME যেনিবা হৈ আছে, সেই খেলি মেলিটো আপোনালোকে এফিডেভিট কৰিব লাগিব। পিছত কোৰ্টত আপোনালোকে এফিডেভিট বনাব লাগিব। সেই এফিডেভিটটো দি আপুনি ক'ব লাগিব যে দুইগৰাকী ব্যক্তি এগৰাকী ব্যক্তি হয় বুলি সেইটো আপোনালোকে কৰিব লাগিব। সেইটো পিছৰ কথা। তাৰপিছত একাডেমিকৰ ডকুমেণ্ট মাৰ্কশ্বিট চাৰ্টিফিকেটখন মেইন আপোনালোকে ৰাখিব, এডমিট কাৰ্ডখন লগত ৰাখিব। এডমিটখন মষ্ট ইম্পৰ্টেণ্ট, এডমিট কাৰ্ডটো কেতিয়াও নাপাহৰিব। মেট্ৰিকৰ যিখন এডমিট কাৰ্ডখন বহুত ইম্পৰ্টেণ্ট হয়, সেইখন আপোনাৰ জমা দিব লাগিব লাষ্টত, সেইখন হৈছে এডমিট কাৰ্ড। তাৰপিছত আমাৰ আহিব কাষ্টৰ, যেতিয়া আপোনাৰ যিটো কমিউনিটি হয়, যিটো কাষ্টৰ আপুনি হয়, OBC যদি OBC কাষ্ট চাৰ্টিফিকেট আপোনাক লাগিব, ST যদি হয় SC লাগিব, ST যদি হয় ST লাগিব। আৰু এইকেইখন হ'লেহে আপুনি চেণ্ট্ৰেলৰ যিকেইখন লাগিব আপোনাক, চেণ্ট্ৰেলৰ যিটো ফৰ্মেট দিয়া থাকে সেইটোত বনাবলৈ হ'লে আপোনাক কি লাগিব, সেইকেইটা ডকুমেণ্ট লাগিব। মানে আমাৰ ষ্টেটৰ OBC ST আৰু SC, জেনেৰেলৰ কাৰণে কোনো কাষ্ট নাই। আৰু EWSৰ কাৰণে যিসকলে এপ্লাই কৰিব তেওঁলোকৰ EWS চাৰ্টিফিকেট লাগিব। আৰু যিসকলে ESMত এপ্লাই কৰিব, ESM আছে এক্স ছাৰ্ভিচমেনৰ, সেইটোত লাগিব। আৰু EWSৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ সেইটো লাগিব। এইখিনি হৈছে মেইন আমাৰ ডকুমেণ্ট। তাৰপিছত আহিম মেইন আৰু কিছুমান আমাক ডকুমেণ্ট লাগিব, সেই ডকুমেণ্টৰ কথা মই কৈ আছোঁ। তাৰপিছত আমি যেতিয়া SSC যদি মেডিকেল দিব যাম, মেডিকেল দিয়া সময়তে আমাৰ কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হওঁতে আপোনাৰ যিটো এড্ৰেছ দিয়া থাকিব সেই এড্ৰেছ প্ৰুফৰ কাৰণে তেওঁলোকে কি বিচাৰে, তেওঁলোকে বিচাৰে ডমিচাইলখন লাগিব। সেই ডমিচাইলখন আপোনালোকে ক'ত উলিয়াব লাগিব, কোৰ্টৰ পৰা আপোনালোকে উলিয়াব লাগিব। ডমিচাইল বা এনেকৈ দি পেলাই PRC বুলি লিখা থাকে, সেইখন আপোনালোকে বনাব লাগিব। সেইখনত লিখা থাকিব যে এইগৰাকী ব্যক্তি ইমান বছৰৰ পৰা এইখন গাঁৱত বসবাস কৰি আছে, তেওঁ ইয়াৰে স্থায়ী বাসিন্দা হয়, এনেকৈ লিখা থাকিব। সেইটো কম্পিউটাৰত টাইপ কৰি তেওঁলোকে লিখি দিব, সেইখন আপোনাক ইম্পৰ্টেণ্ট ডমিচাইলখন লাগিব। তাৰপিছত আপোনাক লাগিব কি
যিকেইটা ফৰ্মেট দিয়া থাকিব পিছৰ কথা কৈ আছোঁ মই এপ্লাই কৰোঁতে নহয় এপ্লাই কৰাৰ পিছত যেতিয়া চাকৰি আপোনালোকে পাই যাব তেতিয়া আপোনাক লাগিব চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব যিটো ফৰ্মেট দিয়া থাকিব সেইটো ফৰ্মেটত আপোনালোকে বনাব লাগিব সেইটো আপোনালোকে বেছি মাথা মাৰিব নালাগে ফৰ্মেট দিয়াই থাকিব অফিচিয়েল যিটো নটিফিকেশ্যন আহিব ন অফিচিয়েল নটিফিকেশ্যনত দিয়া থাকিব SSC যেতিয়া নটিফিকেশ্যন আহিব তাত দিয়া থাকিব সেই ফৰ্মেটটো আপোনালোকে বনাব লাগিব তাৰপিছত যিসকলৰ EWS থাকিব EWSৰ যিটো ফৰ্মেট দিয়া থাকিব ESMৰ যিটো ফৰ্মেট দিয়া থাকিব সেইটো বনাব লাগিব তাৰপিছত আপোনাৰ যিকেইটা ডকুমেণ্টত যদি কাৰোবাৰ খেলিমেলি হৈ আছিলে এফিডেভিট আপোনালোকে বনাই ল'ব এফিডেভিট আপোনালোকে বনাব পাৰিব সেইটো লাষ্টৰ কথা এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব লাগিব তাৰপিছত যদি আপোনালোকে চাকৰি পাই যাব তাৰ ডকুমেণ্ট কিছুমান বেলেগ হ'ব PRC আপুনি আকৌ আহিব জব PRC আপোনাৰ আহিব সেইবিলাক পিছৰ কথা সেইবিলাক আমি পাতিম প্ৰথম এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব লাগিব ডকুমেণ্টৰ কথা মেইন এইখিনি কথাই আৰু বৰ বিশেষ কথা নাই আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে এইকেইটা কথা ধ্যান ৰাখি আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু নেক্সট ভিডিঅ' মই কিতাপৰ ৰিলেটেড বনাই আছোঁ আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকক ধন্যবাদ